ৰান্ধি এখন নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কিন্তু মানে ভিডিঅ' দিব পৰা আচলতে স্থিতিত নাই সেইকাৰণে দিয়া নাছিলোঁ কিন্তু আজি যেনেকৈ হ'লেও ভাবিছোঁ এটা ভিডিঅ' দিম মানে আজি যাব ওলাইছোঁ কৈছিলোঁ যে নেক্সট যোৱা ভিডিঅ'টোত কৈছিলোঁ যে খুৰা এজন মাৰা গ'ল আমাৰ এইকেইদিন আচলতে তাতে ব্যস্ত হৈ আছোঁ সেইকাৰণে সেনেকুৱা ধৰক মৰা পৰিৱেশ এটাৰনো কি ভিডিঅ' কৰিম বা দিম সেইকাৰণে ভিডিঅ' একো কৰা নাছিলোঁ কিন্তু আজি ভাবিছোঁ এটা ভিডিঅ' কৰিম কি হয় তাতে বা কি কৰোঁ দিনটো সেইখিনি দেখাম আৰু অকণমান হ'লেও এতিয়া মই মোটামুটি 10টা বাজিল আৰু এতিয়া যাবৰ কাৰণে ৰেডি হৈছে যাওঁ তাতে আহকচোন আৰু ওলাই যোৱাৰ আগতে প্ৰথমতে আমাৰ বাসন্তীখনক অলপমান এনাৰ্জি ড্ৰিংক দি লওঁ মানে অলপ পেট্ৰল ভৰাই লওঁ আৰু প্ৰথম আমি ডিপুৰ পিনে গ'লোঁ তাক অলপমান তেল ভৰাই লওঁ বুলি এওঁ তেল ভৰাই আছে আৰু মই ইফাল কৰি আছোঁ কেমেৰাটো লৈ তাৰপিছত অলপমান কোৰ্টৰ সন্মুখত কাম আছিল আমাৰ কোৰ্টৰ সন্মুখত গ'লোঁ এওঁ ভিতৰত গৈছি মই যোৱা নাই মই বাহিৰতে ৰখি আছোঁ কোৰ্টত এওঁৰ কিবা অকণমান কাম আছিল তাতে যাই পিনে বাহিৰে ইয়াৰ পৰাই বাসন্তীক এনাৰ্জি ড্ৰিংক দিলোঁ এতিয়া লাগিল আমাক অলপমান এনাৰ্জি ড্ৰিংকটো সেইকাৰণে পাণ দোকানত গৈছোঁ পাণ খাবৰ কাৰণে ইয়াৰ পৰা বাহিৰে সিহঁতৰ ঘৰ পাম আৰু খুৰাহঁতৰ যাই কিনে মোৰ প্ৰথম কামটো থাকে পাকঘৰত কাৰণ তেওঁলোকৰ খুৰাহঁতৰ বৰ বেছি মানুহ নাই যিকেইটা মানুহ আছে তেওঁলোকে পাকঘৰৰ কাম কৰিব নোৱাৰে আৰু বাহিৰা মানুহ ধৰক নাই এনেকৈ বা সকলোৱে কৰিবও নোৱাৰে পাকঘৰৰ কামখিনি সেইকাৰণে প্ৰথম ডিউটিতে থাকে মোৰ পাকঘৰত যাই কিনে মানে চাহ বনাই থওঁ যাই কিনে কাৰণ মানুহ দিনটো আহিয়ে থাকে ইটো সিটো আৰু মোৰ লগত এই যে আহি আছে চুৱেটাৰ পিন্ধি পিনে চেক বগা আৰু এই চেক চুৱেটাৰ পিন্ধি যে আছে তাই হ'ল মাইনা মানে ননন্দ খুৰাৰ ছোৱালীজনী তাই অলপ কিবা কিবি অলপ কৈ যায় আৰু দিহা দি যায় আৰু মোৰ যাই কিনে প্ৰথম এইখিনি কাম কৰি আৰু মানুহ আহিলে আৰু পিনে মাত দি থাকিব পাৰোঁ চাহখিনি কৰি থ'লে কেমেৰাটো মই তাতে বহাই থৈ দিছোঁ বহাই পিনে কামখিনি কৰি আছোঁ কাৰণ লৈ পিনে কামটো কৰি থকাটো বাহিৰত সম্ভৱ নহয় ঘৰত হ'লে কিবাকৈ মেনেজ কৰোঁ মই কিন্তু বাহিৰত আৰু সম্ভৱ নহয় সেইকাৰণে একদম কেমেৰাটো বহাই থৈ দিছোঁ তাৰে এখন চাজা আছে তাৰে ওপৰত থৈ দিছোঁ আৰু ইপিনে মই কৰি আছোঁ আৰু ইটো সিটো এতিয়া বৰ্তমান কৰি আছোঁ যাই কিনে চাহ আৰু গাখীৰ গৰম কৰি থ'লোঁ অকণমান কাৰণ চলি পলি বাচ্ছা যাকেইটা আছে সিহঁতক দিব লাগিব সেইকাৰণে অকণমান গাখীৰ গৰম কৰি থৈ দিছোঁ আৰু কাম কৰা মানুহ চানুহ এইবিলাক বাহিৰত থাকে তেওঁলোককো চাহ দি থাকিব লাগে আছে বাৰু ঘৰৰ মানুহখিনিও আছে বাকীখিনিকো দেখাই আছোঁ লাহে আৰু কথা পাতি আছে যে থিয়া হৈ পিনে সেই দুটা হ'ল এজন দাদা ধুতি পিন্ধি থকাজন আৰু সেইজন হ'ল বাইদেউ মানে বৌ বাইদেউ আৰু জাজনক বাইদেউ বুলি কয় ন সেইকাৰণে মই পিছে বৌ বুলিয়ে মাতোঁ তেখেত কথা পাতি আছে বাহিৰত আলহী আহি আছে আৰু তাৰপিছত যাই পেলাক আমাৰ মাহী আৰু দাদা বৌ কথা পাতি আছে সিহঁতৰ লগত তাৰমানে মা যোৱা কথা আছিল কিন্তু মাৰ হৈ গ'ল মানে পেটৰ অসুখ হৈ গ'ল হঠাৎ মাৰ মানে পেটটো সেনেকুৱাই হঠাৎ পেটৰ অসুখ হৈ যায় তো ইহঁতে দুয়ো গ'ল যাই পিনে খবৰ ল'ব গ'ল মই ইহঁতক চাহ পানীখিনি দিলোঁ দি পিনে
আৰু আমাৰ বাইদেউ এতিয়া বনাই আছে, মানে কি বনাই আছে, কাটি আছে ফল। আমি এতিয়া ভজন কৰিম। আৰু এইটো খুৰা আমাৰ ফটোখনত এই দুখন ফটো আহিলোঁ নে? দুখান ক'ৰ পৰা আহিল এখন আৰু? এখন আৰু আনছি, সেইখন সৰু আন হ'ল না। অঁ, বহুত ফল। অলপ ৰ'দটো হেৰি কৰোঁ দিয়া নাকি ফল মূল খাই। বৃহস্পতিবাৰ আস্তে আস্তে কৰিবা চাবা। ৰ'বা ঐ শিৱানীক লৈ যায় এতিয়া, দেউতাক নাই সেইকাৰণে ময়ে ল'বা আহিব লগা হৈছে। তাক লৈ পিনে এতিয়া অলপ পিছত লৈ পিনে আৰু যাম তাতে। ঘৰ আহি পালোঁ শিৱানুক লৈ পিনে, আৰু শিৱানুক দুটামান ভাত খাব দিলোঁ। তাৰপিছত এতিয়া ৰাজুওতো থাকিল নহয়, ৰাজুকো দুটামান ভাত দিব লাগিল। এনে আমি এইকেইদিন আৰু গাখীৰ ভাত, আলু পিটিকা, ঘি সেইবিলাকে খাই আছোঁ। আৰু ৰাজু কিন্তু মানিব লাগিব দ, কুকুৰ হ'লেও কিন্তু তাক ক'ব লাগিব যে যি মাছ মাংস দেনাই কাৰণে ভাত নাখোৱাকৈ আছে বা কিবা কৰিছে, সেনেকুৱা নহয়। সিও ধুনীয়াকৈ ভাতকেইটা যিহেদি দি আছোঁ সেহেদি খাই আছে। গাখীৰ থাকিবৰ দিনা গাখীৰেদি দি আছোঁ, আৰু নহ'লে আলু পিটিকা আমি যি খাওঁ সেয়ে দি আছোঁ। ইটাও মই তাৰ কাৰণে গাখীৰ আৰু আলু আছিল এটা, আলু দি তাক পিটিকি পিনে অলপমান দেওঁ। অইনদিনা শিৱানুক আমাৰ দেউতাকে আনিব যাই আছিল, আজি আৰু দেউতাক নাই, মানুহ মাতিব গৈছে, সেইকাৰণে আজি মোৰ পালা। শিৱানুক লৈ আহিলোঁ ঘৰত, আহি পিনে এতিয়া আৰু লৈ যাম তাকে, আমি দুয়ো যাম। ৰাজু আহ, শিৱানু যাওঁ, কাপোৰটো পিন্ধাকে আহ আহ। খা। আমি এতিয়া আৰু শিৱানু আৰু মই তাকে যাম, তাতে আৰু হবিজৰ যোগাৰ কৰিব আছে। যাওঁ, তাক অলপমান খুৱাই লৈ ল'লোঁ, অলপ চাফ চিকুণ কৰি ল'লোঁ স্কুলৰ পৰা অনাৰ পিছত। বাকী পঢ়া শুনা একদম মানে আৰু কি ক'ম, গোল্লাই গৈছে। গোল্লাই যাওঁ বুলি যে কয়, গোল্লাই গৈছে তাৰ একেদিন হ'লেও, আৰু উপায় নাই, কি কৰিব, সময়ৰ আহ্বান। যাওঁ শিৱানুক লৈ পিনে, একেদিন আৰু আপ ডাউন সেয়ে হৈছে আৰু ডিউটি। আৰু মই যাই পাওঁ মানে বৌ আৰু মাইনাহঁতে ইহঁতে হবিজৰ যোগাৰ কৰিব ধৰিছে, মানে বহাবৰ কাৰণে ৰেডি কৰিছে আৰু হবিজটো আমিও মানে মই আৰু এওঁ ইয়াতে কৰিম, কাৰণ শিৱানুক মই খুৱাই লৈ আহিছোঁ স্কুলৰ পৰা আহোঁতে। মই কিন্তু ইয়াতে কৰি পিনে যাম, আৰু কিবা কিবি কাম থাকে ন গধূলিলৈকে, সেইকাৰণে গধূলি যাতে ইয়াতে হৈ যায়, সেইকাৰণে হবিজটো আমি ইয়াতে কৰি যাওঁ। বাকী ভিডিঅ'টো ভাল বেয়া কি লাগিল আপোনালোকে যাতে কমেণ্ট কৰি জনায়, আৰু আজিলৈকে আহোঁ, যোনে যোনে চেনেলটোত নতুন আহিছে যাতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু এইকেইদিন অকণমান পাতলকৈ ভিডিঅ' দি আছোঁ, কাৰণ ব্যস্ততা বেলেগ অলপমান। আজিলৈ আহোঁ বাৰু, বাই বাই।